বান্ধৱীসকল কি কৰি আছে বাৰু আপোনালোকে? সকলো চাগে পিঠা পনা বনোৱাত ব্যস্ত নহয়নে বাৰু? আমাৰ আৰু বিহু নাই, এয়া আৰু কি কৰিব, উপায় নাই। মনটো ইমানেই বেয়া লাগিছিলে নহয়, সন্ধিয়া পৰত ওপৰলৈ আহি ভিডিঅ' এটাকে বনালোঁ। ভাবিলোঁ আপোনালোকেনো কি কৰি আছে, কি নাই কৰা সুধোঁ বুলি। ইয়াত আৰু কি ক'ব, ঢোলৰ মাত নাই, তালৰ মাত নাই, কুলি চৰাইৰ মাত নাই, একোটো নাই। জেতুকাও ল'বলৈ পোৱা নাই। ইয়াত চাওকচোন, জেতুকা মেহেন্দি আছে। আচলতে মই জেতুকা হাতত মানে বান্ধি খুব ভাল পাওঁ। এয়া আৰু জেতুকাও ল'বলৈ পোৱা নাই, মেহেন্দিও লোৱা নাই। এয়া আৰু কি কৰিব, উপায় নাই। কামৰ সূত্ৰে বাহিৰত থাকিলে সঁচাকৈ বৰ কিবা মানে হয় আৰু, কাকো লগ পোৱা নাযায়। বিহু বুলিও কাকো লগ পোৱা নাযায়। সকলো ফেমিলি মানুহখিনিক মানে মিছ কৰিছোঁ। বিহুত ঘৰত থকা হ'লে এতিয়া পিঠা পনা বনাই মেলি নিজেও খালোঁহেঁতেন, আনকো খোৱালোঁহেঁতেন, বিহু নাচিবলৈ গ'লোহেঁতেন, ফূৰ্তি কৰিলোঁহেঁতেন, কিমান যে ভাল লাগিলেহেঁতেন, নহয়নে বাৰু? এতিয়া আৰু কি ক'ব, ইয়াত চাওকচোন গোটেই অন্ধকাৰ। ইয়াত ঢোলৰ মাত শুনিবনে, কি মাত শুনিব, একোৱেই নাই। ঢোল পেঁপা বাঁহী একো মাতেই নাই, কুলিৰ মাত নাই, মাত লাইট লাইট লাইট, যেনিয়ে তেনিয়ে লাইট লাইট লাইট, তাৰ বাহিৰে আৰু একো নাই। এয়াই আৰু কি কৰিব, আমাৰ জীৱন, নহয়নে বাৰু?